বিটিআর নির্বাচন আমার বিপিএফ দল হিসাবে খুব ভালে ভালে চলি আছে, খুব জোৰদাৰভাৱে চলি আছে প্ৰিপাৰেশ্যনটো। আৰু আজিতো আপোনালোকে নিশ্চয় শুনিছে খাম্পা ইউপিপিএলত সোমাব বুলি। তো প্ৰমোদ বড়ো আৰু মই দুইজনে আলোচনা কৰিহে খাম্পা ডাঙৰীয়াক ডেপুটেশ্যনত আমি পাঠাই দিছোঁ ইউপিপিএলত। ডেপুটেশ্যনত কথাটো হ'ল এনেকুৱা, আগত আমি চন্দনক পাঠাই দিছিলোঁ ডেপুটেশ্যনত। তাৰমানে এনেকুৱা প্ৰব্লেম, ইউপিপিএলৰ যিটো বিটিআৰ একৰ্ড, এই একৰ্ডটো ৰূপায়ণ কৰাৰ ক্ষেত্ৰত ইউপিপিএল দলত বুদ্ধি থকা এক্সপাৰ্ট মানুহ, জ্ঞানী মানুহৰ অভাৱ হৈছে জানে। সেইকাৰণে প্ৰমোদ বড়োৱে মোৰ লগত আলোচনা কৰি পেলাই আগত চন্দনক লৈ গৈছে, মই পাঠাই দিছোঁ ডেপুটেশ্যনত। আৰু লাগে বোলে। সেইকাৰণে মই উপায় নাই, খাম্পাক আৰু পাঠাব লগা হৈছে। নাই, মইতো বিপিএফ চাব লাগিব না। মই লিডাৰ হয়, কোন বেলেগক পাঠাই দিব পৰা ক্ষমতা মোৰ হাতত আছে, মইহে পাঠাই দিয়ে। অকলশৰীয়া নহয়, আমাৰ দলত মেলা বুদ্ধিজীৱী, জ্ঞানী, এক্সপাৰ্ট মানুহ আছে। ইউপিপিএল দলত এইটো প্ৰব্লেম হৈ আছে, সেইকাৰণে বিটিআৰ চুক্তিটো ৰূপায়ণ কৰিব পৰা নাই। বিটিআৰ চুক্তিটো কেনেকৈ ৰূপায়ণ কৰিব লাগে ইহঁতে শিকাই আছে, এতিয়া শিকাব জানে। একদম বিৰাট ভাল বুজাবুজি আছে। আমি দুইজনে আলোচনা কৰিহে এই খাম্পাক আজি ইউপিপিএলত পাঠাই দিছে। কথা সেইটোৱে, আপোনালোকে বুজি নাপায় এইবিলাক, আমিহে জানো দল চলোৱা ভিতৰুৱা কথা। ডেপুটেশ্যনত নাই, ডেপুটেশ্যনত গৈছে। আমাৰ দলৰ পৰা আমি ইউপিপিএলৰ তাত ডেপুটেশ্যনত পাঠাই দিছে। কথা সেইটোৱে যে বিটিআৰ চুক্তিটো যদি আখৰে ৰূপায়ণ কৰিব লাগে, তেতিয়াহ'লে এক্সপাৰ্ট, বুদ্ধি থকা, জ্ঞানী মানুহ লাগিব না নাই। ইউপিপিএলৰ দলৰ সেইবিলাক মানুহ নাই, এনেকুৱা মানুহ নাই। সেইকাৰণে আমাৰ পৰা জ্ঞানী, বুদ্ধি থকা, এক্সপাৰ্ট মানুহ মই পাঠাই দিছোঁ। হয়, আগত চন্দনক লৈছে। চন্দনটো কেতিয়াবাই তাৰ ডেপুটেশ্যনটো কেতিয়াবাই শেষ হৈছিল, কাৰণ চন্দনে প্ৰমোদ বড়োৱে এক্সটেণ্ড কৰি লৈ আছে। আৰু একজন পালে আৰু বেছি ভাল হ'ব বুলি মোক বাৰে ৰিকুৱেষ্ট কৰাৰ কাৰণে মই দি দিছোঁ। এইটো ইহঁতৰ ফলীয়া, এইটো নাম নাই এইবিলাক। আচলটো হ'ল খাম্পা আৰু চন্দন খুব জ্ঞানী, বুদ্ধি থকা, এক্সপাৰ্ট মানুহ লাগে বুলি কোৱাৰ কাৰণে মই দি দিছোঁ। সেইটো উন্নয়ন কৰিব পৰা নাই, সেইকাৰণেতো এক্সপাৰ্ট মানুহ লাগে। এক্সপাৰ্ট মানুহ দি দিছোঁ মই খাম্পাৰ আৰু চন্দন। এতিয়া হ'ব, চিন্তা কৰিব নালাগে। এতিয়া এক্সপাৰ্ট মানুহ গ'ল, জ্ঞানী মানুহ গ'ল, বুদ্ধি থকা মানুহ গ'ল, এতিয়া উন্নয়ন হ'ব। আমাৰতো 25টাৰ তলত নাপায়। আমি এইবিলাক আমাৰ এক্সপাৰ্ট মানুহ গ'ল, এইবিলাক ঠিক ঠাক হৈ যাব, চিন্তা কৰিব নালাগে। চব ঠিক ঠাক হৈ যাব। যিমান গণ্ডগোল আছিল এইবাৰ ভাল এক্সপাৰ্ট, জ্ঞানী মানুহ গ'ল, বাছ। পৰামৰ্শ আমি কথা পাতি পেলাই পঠাই দিছে, পৰামৰ্শ একো নাই। খাম্পায়ে গৈছে, ডেপুটেশ্যনত গৈছে। এইবাৰ বিটিআৰ চুক্তিটো ভালকৈ ৰূপায়ণ হ'ব।